বন্ধুসকল এই ভিডিও হৈছে মোৰ আগৰ ভিডিও that is part 1 or continuation আৰু বন্ধুসকল previous ভিডিওত আমি ডিসকাস কৰিছিলো the three differences between rich and poor mindset আৰু আজিৰ ভিডিওত আমি ডিসকাস কৰিম the remaining four differences তো বন্ধুসকল আজিৰ বুক সামাৰি হৈছে Stephen R Coveyৰ বুক 7 habits of highly effective people ৰ ওপৰত তো বন্ধুসকল মোৰ নাম জিডি আৰু আপোনালোকে চাই আছে অসমী টিউব so let's begin তো প্ৰথমটো পইণ্ট আছে sharpen the saw or improve your skill বন্ধুসকল আপোনালোকে জানে নে যে লিডাৰ্স আৰ গ্ৰেট ৰিডাৰ্স এটা কথা আপুনি নোটিস কৰিব যে ডাঙৰ কোম্পানীবোৰে কেতিয়াও টিভিত এডভাৰটাইজ নকৰে কেতিয়াও ফেৰাৰীয়ে টিভিত এডভাৰটাইজমেন্ট নিদিয়ে কেতিয়াও এটা হেলিকপ্টাৰৰ কোম্পানীয়ে টিভিত এডভাৰটাইজমেন্ট নকৰে কিয়নো তেওঁলোকে জানে যে যোনে তেওঁলোকৰ এই হাই কোৱালিটি বস্তু কিনিব পাৰে তেওঁলোকে কেতিয়াও টিভি দেখি টাইম ওয়েষ্ট নকৰে আমাৰ নিচিনা মিডল ক্লাস মেন্টালিটি লোকৰ মতে আমি ৰেষ্ট ডিজাৰ্ভ কৰো আৰু এই ফ্ৰী টাইমটো আমি কিবা ইউজলেস কাম কৰি কটাই দিও কিন্তু এজন ৰিচ মেন্টালিটিৰ লোকে তেওঁৰ ফ্ৰী টাইম কেতিয়াও ওয়েষ্ট নকৰে তেওঁলোকে ইয়াক ইউটিলাইজ কৰে ইন লাৰ্নিং এ নিউ স্কিল আমি যদি এক্সাম্পল হিচাপে বিল গেটছক লওঁ তেনেহলে তেওঁটো বৰ্তমানে মাইক্ৰসফটৰ পৰা ৰিটায়াৰমেন্ট ললেই আৰু তেওঁ এতিয়া একো স্কিল ডেভেলপ কৰাৰ একো প্ৰয়োজন নাই কিন্তু তাৰ সত্ত্বেও কিন্তু তেওঁ বহুত কিতাপ পঢ়ে আৰু নতুন স্কিল ডেভেলপ কৰে কিয়নো তেওঁ জানে যে এই পৃথিৱীত তেওঁৰ আগতো বহুত লিডাৰ্স আছিল আৰু সেই লিডাৰ্সৰ বুক পঢ়া মানে সেই লিডাৰ্সৰ স্কিল গুড হেবিটস বিলাকক নিজৰ মাজত ইমপ্লিমেন্ট কৰা তো সেকেন্ড পইণ্ট হৈছে আউটসোৰ্স বন্ধুসকল মেক্সিমাম মানুহৰ যেতিয়া জব লাগে তেতিয়া তেওঁলোকৰ এনেকে মেন্টালিটি হয় যে এতিয়াতো মোৰ জব লাগি গল এতিয়া আৰু মোৰ লাইফ সেট যাৰ ইনডাইৰেক্টলি মিনিং হৈছে যে এতিয়া আৰু মই গ্ৰো কৰিব নিবিচাৰো আৰু যাৰ বাবে আমাৰ ইনকাম বহুত ইনক্ৰিমেন্টালি বাঢ়িব আৰু যেহেতু আমাৰ ওচৰত একো পেসিভ ইনকাম নাই আছে অনলি এন এক্টিভ সোর্স অফ ইনকাম হেয়ে আমাৰ এতিয়া মাইন্ডসেট স্কাৰচিটি মাইন্ডসেটলৈ চেঞ্জ হৈ যাব মানে আমি এতিয়া পইচা অকল সেভ কৰিব ধৰিম পইচা ইনভেস্ট কৰাটো দূৰৰ কথাই হেয়ে ৰিচ মাইন্ডসেটৰ এজন ব্যক্তিয়ে অলৱেজ ট্ৰাই টু আউটসোৰ্স देयर ওয়ার্ক মানে তেওঁলোকে এক্টিভ সোর্সৰ পৰা পেসিভ সোর্স অফ ইনকাম বেছি প্ৰিফাৰ কৰে এক্সাম্পল যদি তেওঁলোকৰ ওচৰত এটা বিজনেস প্ল্যাটফৰ্ম বা দোকান থাকে তেন্তে তেওঁলোকে ইয়াক আউটসোৰ্স কৰি দিয়ে মানে এজন মানুহ হায়াৰ কৰে যোনে তেওঁৰ এই বিজনেস মেইনটেইন কৰে বা চলাই নিয়ে আৰু যাৰ বাবে তেওঁ এই এক্টিভ সোর্সৰ পৰা ফ্ৰী টাইম পায় এজ ইট চেঞ্জেস টু এ পেসিভ সোর্স অফ ইনকাম আৰু তেওঁলোকে এই ফ্ৰী টাইমক আমাৰ দৰে টিভি চাই বা কিবা কিবি কৰি ওয়েস্ট কৰে দে ইনভেস্ট দিস টাইম ইন লাৰ্নিং এ নিউ স্কিল বা আৰু কিবা নতুন পেসিভ সোর্স অফ ইনকাম জেনাৰেট কৰিবলৈ চিন্তা বা ট্ৰাই কৰে তো থাৰ্ড পইণ্ট হৈছে থিংক উইন উইন 1978ত সাইকোলজিস্টে হিউম্যান সাইকোলজিক ডিপলি বুজিবৰ কাৰণে এটা ৰিসাৰ্চ কণ্ডাক্ট কৰিছিল য'ত তেওঁলোকে দুজন অচিনাকি মানুহক $100 কেশ দিলে আৰু দুজনৰ মাজত যিকোনো এজনে পইচাটো ডিভাইড কৰিব আৰু যি নিৰ্বাচিত হ'ব কয়েন টছৰ পৰা আৰু ভাগ হোৱাৰ পাছত যদি দ্বিতীয়জন ব্যক্তিয়ে পইচাটো একচেপ্ট নকৰে তেনেহলে পইচাটো কোনেও নাপাব এতিয়া ডিভাইডাৰ জনে মানে যোনে কব যে কোনে কিমানকে পাব তেওঁ যদি পইচাটো 50-50 ভাগ কৰে তেন্তে দেখা গল যে বি ব্যক্তিয়ে 50% একচেপ্ট কৰে মানে $50 এৰ আৰু $50 বিৰ কিন্তু যদি ভাগ 80-20 হয় মানে $80 এৰ আৰু $20 বিৰ তেন্তে দেখা গল যে বিয়ে একচেপ্ট নকৰে যাৰ বাবে দুজনৰ মাজত এজনো পইচাটো নাপায় আৰু বন্ধুসকল এই ৰিসাৰ্চৰ পৰা গম পোৱা গল যে বেছিভাগৰ মেক্সিমাম টেপিং পইণ্ট হৈছে 80-20% বা তাৰ ওচৰে পাজৰে আৰু বহুতৰ বাবে তো হ'ব পাৰে যে হি হেনু মোক 20% দি 80% কেলে লব আৰু যিটো ইমোশনালি কাৰেক্ট কিন্তু লজিক্যালি ভাবিব গলে 20% টো এনেহে আহিলে লাগিলে অপোনেন্টে বেছিয়ে লৈ লওক কিয়নো আমাক অকল ইয়েস বুলি কলেই $20 আমি পাই যাও হেইটো ফ্ৰী আৰু এইটো হৈছে এজন ৰিচ মাইন্ডসেট ব্যক্তিৰ চিন্তা কিন্তু এজন পুৰ মাইন্ডসেটে কব যে মইনো 20 লৈ ইয়াক 80 নো কেলে দিম ইয়াত কেৱল কোনেও নাপাও কিন্তু এজন ৰিচ মাইন্ডসেটে সদায় উইন উইন সিচুৱেচন ক্ৰিয়েট কৰে মানে ময়ো জিকিম আনকো জিকাম আৰু যাৰ পাৰফেক্ট এক্সাম্পল হৈছে ইয়াহু ভাৰ্চেছ গুগল আপুনি যদি ইয়াহুত কিবা সাৰ্চ কৰে তেন্তে ইয়াহুৱে আপোনাক ডাইৰেক্টলি সাৰ্চ আইটেমটো নেদেখায় হি আপোনাক এটা পেজৰ পৰা আন এটা পেজলৈ জাম্প কৰাই থাকিব আৰু বহুত দেৰি পাছত আপোনাৰ সাৰ্চ আইটেমটো উলাই দিব হেইটো অলপ ইয়াত অলপ তাত তেনেকৈ কৰি আৰু যাৰ বাবে ইয়াহুৱে সেই আনইউজুৱেল পেজেছৰ পৰা এডভাৰটাইজমেন্টৰ পইচা কমাব পাৰে কিন্তু অন দি আদাৰ হ্যান্ড গুগলে আপোনাক ডাইৰেক্টলি সাৰ্চ আইটেমলৈ লৈ যাব উইদাউট এনি জাম্পিং অফ আনইউজুৱেল পেজেছ হেয়ে আজি গুগল কোড আৰু ইয়াহু কোড কিয়নো য'ত ইয়াহুৱে অকল নিজৰ প্ৰফিটৰ বাবে উইন লুজ সিচুৱেচন ইমপ্লিমেন্ট কৰিছিল অন দি আদাৰ হ্যান্ড গুগলে উইন উইন সিচুৱেচন ইমপ্লিমেন্ট কৰাৰ বাবে বৰ্তমান লোকে টপ সাৰ্চ ইঞ্জিনত আছে তো বন্ধুসকল অন্তিম পইণ্ট বা ফোৰ্থ পইণ্ট হৈছে নেভাৰ সে উই কান্ট এফৰ্ড ইট ট্ৰাই টু সে হাউ কেন আই এফৰ্ড ইট
বন্ধুসকল আমি যেতিয়া কওঁ যে মোৰ দ্বাৰা এই কামটো নহ'ব বা মই এইটো কিনিব নোৱাৰিম, তেতিয়া আমাৰ ব্ৰেইনক ইয়াৰ দ্বাৰা ইনডাইৰেক্টলি বুজোৱা হয় যে এতিয়া আৰু তোক কষ্ট কৰিবলৈ দৰকাৰ নাই বা এনাৰ্জি ইউজ কৰিবলৈ দৰকাৰ নাই, কিয়নো এই কামটো মই এনেও নোৱাৰিম। কিন্তু যেতিয়া তাক কোৱা হয় যে এই কামটোনো কেনেকৈ কৰিম বা এই বস্তুটোনো কেনেকৈ কিনিম, তেতিয়া আমাৰ ব্ৰেইনে ভাবিবলৈ আৰম্ভ কৰে আৰু যাৰ বাবে নিউৰেল কানেকশ্যন ষ্ট্ৰং হয় আৰু ব্ৰেইন ওৱান ষ্টেপ ডেভেলপ হয়। সেয়েহে অলৱেজ ট্ৰাই টু চে হাউ কেন আই এফৰ্ড ইট। তো বন্ধুসকল আজিলৈ ইমানেই, আৰু আজিৰ বুক চামাৰি আছিল ষ্টেফেন আৰ কবিৰ বুক 7 Habits of Highly Effective Peopleৰ 4 পইণ্টছৰ ওপৰত। দ্য ৰিমেইনিং 3 points are discussed in the previous video। সেয়েহে যদি আপোনালোকে সেইটো নাই চোৱা তেন্তে চাই লওক। তো বন্ধুসকল আপোনাৰ এই বহুমূলীয়া সময় দিয়াৰ বাবে ধন্যবাদ। For any suggestion, please comment and also comment for the next video. ভিডিঅ' চাই ভাল লাগিলে তেনেহ'লে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ চেনেল অসম ইউটিউবক ছাবস্ক্ৰাইব কৰিব। শেহতীয়াকৈ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।